তাই নহওক ভাই বন্ধুসকল দীঘলীয়া নকৰো মই এটা আয়াতে কাৰিমা তেলাৱাত কৰিছো ওয়ামা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন সকলক সুবহানাল্লাহ সুবহানাল্লাহ সকলো ইসলামৰ নিয়ম নীতি যিবিলাক আছে সকলো আমালোকক আল্লাহ তাবাৰক তাআলাই দান কৰিছে কিন্তু আমালোকে সকলো আলহি পাইছো আমালোকৰ দয়াল নবীৰ পৰা কক সুবহানাল্লাহ আৰু সেই দয়াল নবীক আমালোকৰ আল্লাহ তাবাৰক তাআলাই কোরআন মাজিদৰ ভিতৰত ফৰমাই দিয়ে ওয়ামা আরসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন কক সুবহানাল্লাহ মই মোৰ নবী মই মোৰ বন্ধুক তোমালোকৰ দয়াল নবী মায়াৰ নবীক মই দুনুখন জাহানৰ ৰহমত পঠাইছো কক সুবহানাল্লাহ দুনুখন জাহানৰ ৰহমত বনাই পঠাইছো দুনুখন জাহান হৈছে আমালোকৰ এখন হৈছে দুনিয়া আৰু আমালোকৰ আৰু এখন দুনিয়া হৈছে আমালোকৰ আখিৰাত কক সুবহানাল্লাহ দুনিয়া আৰু আখিৰাত দুনুখন জাহানৰে আমালোকৰ আল্লাহ তাবাৰক তাআলাই দয়াল নবীক ৰহমত বনাই পঠাইছে কক সুবহানাল্লাহ এই নবীৰ লগত আমালোকে কেনেকৈ মহব্বত কৰিম এই নবীৰ লগত আমালোকে কেনেকুৱা ভাৱ ধাৰণা কৰিম আমালোকে কিমান মহব্বত কৰিম ও আমাৰ ভাই বন্ধুসকল আমালোকৰ দয়াল নবী মায়াৰ নবী ৰাহমাতাল লিল আলামিন হাদিছৰ মাজত ফৰমায় লা ইউমিনু আহাদুকুম হাত্তা আকুনা আহাব্বা ইলাই মিন ওয়ালিদিহি ওয়া ওয়ালিদিহি ওয়ান নাসি আজমাইন কক সুবহানাল্লাহ ও মোৰ উম্মত সকল ও আল্লাহৰ বান্দা সকল তোমালোকে শুনা তোমালোকে জানি লোৱা বুজি লোৱা মই নবীয়ে কৈ আছো তোমালোকে তেতিয়া পৰ্যন্ত মুমিন হ'ব নোৱাৰিবা তোমালোকে তেতিয়া পৰ্যন্ত সচ্চা মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে মই নবীৰ লগত তোমালোকে জান মাল বিবি বাচ্চা হাই সম্পত্তি দুনিয়াৰ সকলো বস্তুতকৈ বেছি যেতিয়ালৈকে মই নবীৰ লগত মহব্বত নকৰিবা তেতিয়ালৈকে তোমালোকে মুমিন হ'ব নোৱাৰিবা কক সুবহানাল্লাহ আমালোকে মুমিন হ'ব নোৱাৰিম আমালোকে কলিমাৰ মুছলমান হৈ আছো মুছলমান দাবী কৰো যেতিয়ালৈকে আমালোকে দয়াল নবীৰ লগত বেছি মহব্বত নকৰিম তেতিয়ালৈকে আমালোকে মুমিন হ'ব নোৱাৰিম আৰু জান্নাতত সেই সকল যাব যিসকল মুমিন হ'ব মুনাফিক সকল আছে নামৰ মুছলমান যাক কয় মুনাফিক নামৰ মুছলমান কিন্তু নবীক নামানে তেওঁলোকে কিতাপত আহিছে তেওঁলোকে হজু কৰিছিল তেওঁলোকে যাকাতো দিছিল তেওঁলোকে নামাজো পঢ়িছিল তেওঁলোকে সকলো ইছলামৰ নিয়ম নীতিও মানিছিল কিন্তু আল্লাহ তাবাৰক তাআলাই কোরআন মাজিদৰ ভিতৰত ফৰমায় ওয়া মা হুম বিমুমিনিন কক সুবহানাল্লাহ তেওঁলোকে সকলো ইবাদত কৰিছে ওয়া মা হুম বিমুমিনিন তেওঁলোক কেতিয়াও মুমিন নহয় যেতিয়ালৈকে মোৰ নবী মোৰ বন্ধু নবীৰ লগত মহব্বত নকৰিব কক সুবহানাল্লাহ নবীৰ লগত মহব্বত আমালোকে কেনেকৈ কৰিম আমালোকে নবীৰ লগত মহব্বত কেনেকুৱা ভাবে কৰিব লাগিব ও আমাৰ ভাই বন্ধুসকল আমালোকে নবীৰ লগত মহব্বত কৰাটো যদি আমালোকে চাৱা যায় আমালোকে সাহাবাই কেৰামৰ নিয়ম নীতি চাব লাগিব আমালোকে আউলিয়া সকলৰ নিয়ম নীতি চাব লাগিব যে তেওঁলোকে নবীৰ লগত কেনেকৈ মহব্বত কৰিছিল তেওঁলোকে নবীৰ লগত কেনেকুৱা ভালোবাসা কৰিছিল তেওঁলোকে নবীৰ খাতিৰত কি কৰা নাছিল তেওঁলোকৰ যদি সিলসিলা আমালোকে চাব যাওঁ আমালোকৰ আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু নবীৰ লগত ইমান মহব্বত কৰিছিল নবীক খুশি কৰাইছিল নবীক ৰাজি কৰাইছিল তাৰ পিছত আমালোকৰ আবু বকৰ সিদ্দিক সাহাবীয়ে ৰাসূল আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু এনেকৈ মুজমাৰ মাজত কৈ আছে ও মোৰ বন্ধুসকল ও সাহাবায়ে ৰাসূল সকল তোমালোকে শুনা মই আবু বকৰ তো নবীৰ তো বহুত গোলামি কৰিছো মই নবীৰ লগত তো বহুত মহব্বত কৰিছো নবীয়ে মোৰ লগত কিমান মহব্বত কৰিছিল মই নবীৰ লগত মহব্বত কৰাৰ ফলত মই কিবা ফল পাম নে নাপাম তেতিয়া এই মুজমাৰ মাজত মিলাদৰ মাজত সাহাবা সকলক কৈ আছে ও সাহাবা তোমালোকে শুনা মই আবু বকৰ সিদ্দিক যেতিয়া এই দুনিয়াৰ পৰা বিদায় হৈ যাম যেতিয়া এই দুনিয়াৰ পৰা পৰদা হৈ যাম তোমালোকে মোক কি কৰিবা তোমালোকে মোক গা
গোসল দিবা তোমালোকে মোক কফন পৰাবা তাৰ পিছত তোমালোকে কি কৰিবা মোৰ জানাজা মোৰ মাইয়াতটো মোৰ লাশ মুবাৰকটো তোমালোকে কোনো দ্বিতীয়টো জাগাত নিদিবা তোমালোকে কি কৰিবা মোৰ জানাজা নামাজ তোমালোকে নবীৰ ৰওজাৰ সন্মুখত নি ৰাখি থবা কওক সুবহানাল্লাহ এই রাখি থোৱাৰ পিছত কৈছে আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু জিন্দা অৱস্থাত কৈ আছে নবীৰ ৰওজাৰ সন্মুখত মোৰ লাশ মুবাৰক ৰাখি কেনে তোমালোকে সাহাবাই কেৰাম সাহাবাই রাসূল তোমালোকে নবীৰ ওপৰত সালাম জনাবা আসসালাতু আসসালামু আলাইকা ইয়া রাসূলুল্লাহ আপোনাৰ বন্ধু আপোনাৰ খিদমতগাৰ আপোনাৰ লগত মহব্বত কৰা আবু বকর সিদ্দিকক আপোনাৰ ৰওজাৰ সন্মুখত আনিছো তেওঁ ইশাৰা মোতাবিক আৰু তেওঁ কৈ থৈ গৈছে যে নবীৰ ৰওজাৰ সন্মুখত যাই কবা আবু বকর সিদ্দিকে মই নবীৰ ৰওজাৰ লগত দাফন হ'ব বিচাৰে কওক সুবহানাল্লাহ কিমান ডাঙৰ চৰ্ত ৰাখিছে নবীৰ লগত মহব্বত কৰিছে তাৰ পিছত কৈছে যে মই নবীৰ ৰওজাৰ লগত মোৰ দাফন হ'ম দয়াল নবীক প্ৰশ্ন কৰিছে আবু বকর সিদ্দিক এই দুনিয়াৰ পৰা বিদায় সাহাবাই কেৰামে প্ৰশ্ন কৰিছে তেতিয়া সাহাবাই কেৰামে যেতিয়া প্ৰশ্ন কৰিছে ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ হুজুৰ আবু বকর সিদ্দিক আপোনাৰ ওচৰত দাফন হ'ব বিচাৰে তেতিয়া আমালোকৰ দয়াল নবী মায়াৰ নবী ৰাহমাতাল লিল আলামিনৰ ৰওজাৰ পৰা আৱাজ আহে আৰু দৰৱাজা খোলা হৈ যায় উদখুলাল হাবিবা ইলাল হাবিবি ফা ইন্নাল হাবিবা ইলাল হাবিবি মুস্তাকুন কক সুবহানাল্লাহ সুবহানাল্লাহ আমার দয়াল নবী জিন্দা নে মুর্দা কক সুবহানাল্লাহ জিন্দা নে মরা আমালোকৰ ইমান আছে না নাই জিন্দা বলে ইমান আছে না নাই হাত তুলি জবাব দেবা আমার দয়াল নবী জিন্দা হয় না নহয় আমার এই জলসা মিলাদত হাজির নাজির আছে না নাই নিশ্চয় হাজির নাজির আছে কারণ আমার দয়াল নবী জিন্দা কারণ আমার দয়াল নবী রওজার সন্মুখত আবু বকর সিদ্দিকৰ মাইয়াত আবু বকর সিদ্দিকৰ লাশ মুবাৰক ৰাখি দিছে রওজার বাহিৰৰ পৰা সাহাবায়ে কেৰামে ইজাজত বিচাৰিছে আৰু রওজার দৰৱাজা খোলা হৈছে আৰু দয়াল নবীৰ আৱাজ সকলো সাহাবাই শুনিছিল কক সুবহানাল্লাহ উদখুলাল হাবিবা ইলাল হাবিবি ফা ইন্নাল হাবিবা ইলাল হাবিবি মুস্তাকুন মোৰ বন্ধুক মোৰ দোষক মোৰ লগত আহিব দিয়া আৰু মোৰ বন্ধুৰ লগত মিলাটো মুস্তাহাক হৈ গৈছে কক সুবহানাল্লাহ নবীৰ শ্ৰেষ্ঠ সাহাবী হযরত আবু বকর সিদ্দিকী নবীর শ্রেষ্ঠ সাহাবী হযরত আবু বকর সিদ্দিকী ভালোবেসে শুইল কাছে ভালোবেসে শুইল পাশে যায়া দেখো মদিনা 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 আছে কো মুমিনের ঠিকানা বলো না মদিনা মদিনা আছে কো মুমিনের ঠিকানা এটা জবান বন্ধ না রাখিব সকলে জোরে জোরে কক সুবহানাল্লাহ 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 নবীৰ লগত মহব্বত কৰি লাভ হল নে লছ হল আবু বকর সিদ্দিকত কিমান লাভ হল নবীৰ ৰওজাৰ লগত দাফন হ'ব পাৰিলে আৰু এইটো আয়াতৰ এইটো হাদিসৰ দ্বাৰা আৰু এটা বস্তু বুজি পালো যে আমাৰ দয়াল নবী জিন্দা কক সুবহানাল্লাহ এনেকুৱা ভাবে আমাৰ দয়াল নবীক খুশি ৰাজি কৰিছিল যাৰ ফলত তেওঁ দয়াল নবীৰ লগত দাফন হ'ব পাৰিছে ও আমাৰ ভাই বন্ধুসকল এনেকৈ সাহাবাই কেৰাম সকল আছে উমৰে ফাৰুক আছে উমৰে ফাৰুকে কি কৰিছে উমৰে ফাৰুকৰ কেনেকুৱা মহব্বত আছিল এজন মুনাফিক আছিল মতলব নামৰ মুছলমান আৰু এজন ইহুদী আছিল তেওঁলোকৰ মাজত জংগা ফাসাদ হৈছে তেওঁলোকৰ মাজত কাজিয়া হৈছে আৰু সেই জামানাত সকলো যিবিলাক জংগা ফাসাদ হৈছিল কাজিয়া হৈছিল আমালোকৰ দয়াল নবীয়ে ফয়সালা কৰিছিল তো সেই ইহুদী আৰু মুনাফিক আমাৰ দয়াল নবীৰ কাষত গৈছে দয়াল নবীয়ে সেই ফয়সালা কৰি দিছে সেই ফয়সালাত কি কৰিছে সেই মুনাফিক মতলব মুছলমানজনক দায়ী বুজাইছে তো সেই মুনাফিকে ইহুদীজনক কি কৰিছে ও ইহুদী
আমার দয়াল নবী যে আমার ফয়সালাটো করে দিলে সেই ফয়সালাটো মোৰ পছন্দ হোৱা নাই মই যাওঁ উমৰে ফাৰুকৰ ওচৰত যাওঁ উমৰে ফাৰুকে যিটো ক'ব মই সেইটো ফয়সালাই মানি দিম তো উমৰে ফাৰুকৰ ওচৰত গৈছে উমৰে ফাৰুকৰ ওচৰত যায় সেই উহুদীজনে কৈছে ও উমৰে ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু আমাৰ মাজত জংগা ফাসাদ হৈছিল আমাৰ মাজত কাজিয়া হৈছিল আৰু আমালোকৰ দয়াল নবী তোমালোকৰ দয়াল নবী মায়াৰ নবী ৰাহমাতাল লিল আলামিন আমালোকৰ ফয়সালা কৰি দিছে আৰু এই মুনাফিক তোমালোকৰ মুছলমানজনক দায়ী কৰিছে তো আকৌ কিয় আহিছা উমৰে ফাৰুকে প্ৰশ্ন কৰিছে মোৰ ওচৰত কিয় আহিলা তেতিয়া সেই মুনাফিকে কৈছে যে নাই নাই মোৰ দয়াল নবীৰ ফয়সালাটো মোৰ শান্তি হোৱা নাই মই আপোনাৰ ওচৰত ফয়সালা বিচাৰি আহিছোঁ তেতিয়া উমৰে ফাৰুকে কৈছে ৰবা আপোনাৰ ফয়সালা মই কৰি আছোঁ তো উমৰে ফাৰুকে কি কৰিছে মই ঘৰৰ ভিতৰৰ পৰা আহি আছোঁ মই আপোনালোকৰ ফয়সালা মই কৰি দিম উমৰে ফাৰুক ঘৰৰ ভিতৰত গৈছে ঘৰৰ ভিতৰত যাই কৈছে যে মোৰ নবীৰ যদি ফয়সালা এওঁলোক মান্তি হোৱা নাই এই মুনাফিক যদি মান্তি হোৱা নাই আৰু এই দুনিয়াত থকাৰ কোনো দৰকাৰ নাই ঘৰৰ ভিতৰত যাই তলোৱাৰ ওলাই আনিছে আৰু সেই মুনাফিকক কতল কৰি দিছে কক সুবহানাল্লাহ এনেকুৱা আছিল দয়াল নবীৰ লগত মহব্বত দয়াল নবীৰ লগত প্ৰেম ভালোবাসা যদি আমালোকে দয়াল নবীৰ লগত মহব্বত কৰোঁ তেনেহ'লে আমালোকে মিলাদত কেতিয়াও অৱহেলা নকৰোঁ যিকেইটা বিষয় দাঙি ধৰিছিল তাৰ ভিতৰত এটা আছে যে মিলাদৰ প্ৰতি অৱহেলা কৰাৰ বিষয়ে কিছু ক'ব দিছে ও আমাৰ ভাই বন্ধুসকল যাৰ নবীৰ প্ৰতি মহব্বত থাকিব তেওঁলোকে কেতিয়াও মিলাদৰ প্ৰতি অৱহেলা নকৰে কাৰণ আমাৰ দয়াল নবী মায়াৰ নবী ৰাহমাতাল লিল আলামিন হাদিছৰ মাজত ফৰমায় মান সাল্লা আলাইহি সালাতান ওয়াহিদাতান সাল্লাল্লাহু তাআলা আলাইহি আশরা সুবহানাল্লাহ আমাৰ দয়াল নবী মায়াৰ নবী রাহমাতাল লিল আলামিন হাদিসৰ মাজত ঘোষণা কৰি দিছে মোৰ নবীৰ উম্মত মোৰ আল্লাহৰ বান্দা নবীৰ উম্মতে যদি মোৰ প্ৰতি মহব্বত ৰাখি যদি দিন ৰাতিৰ ভিতৰত যদি বা যিকোনো সময়ত যদি যাওঁতে উঠোতে বহুতে খোৱাতে হওঁতে যিকোনো সময়ত যদি মই নবীৰ প্ৰতি মহব্বত ৰাখি যদি মোৰ উম্মতে যদি একবাৰ যদি দুৰুদ পঢ়ে সেইজন উম্মতৰ ওপৰত মই দয়াল নবীয়ে 10টা ৰহমত পঠাই দিওঁ কক সুবহানাল্লাহ আৰু আমাৰ এখন মিলাদত যদি যাওঁ আমি একবাৰ বুলি নহয় 10 বাৰ 20 বাৰলৈকে আমালোকে মিলাদত দুৰুদ পঢ়ো আৰু সেই দুৰুদৰ বদলা আমালোকৰ দয়াল নবীয়ে 10টা কৰি নেকি দান কৰে কক সুবহানাল্লাহ আমি যদি সেই মহব্বতেৰে যদি আমালোকে মিলাদ জলসা উৰুজত যাওঁ তেনেহ'লে আমালোকৰ কেতিয়াও অৱহেলা নাহে ভাই বন্ধুসকল ও আমাৰ ভাই বন্ধুসকল সাহাবাই কেৰামে কেনেকুৱাভাৱে মহব্বত কৰিছিল এজন সাহাবাই আমালোকৰ দয়াল নবী মায়াৰ নবী ৰাহমাতাল লিল আলামিনক প্ৰশ্ন কৰে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ হুজুৰ মাতা সাআতু কক সুবহানাল্লাহ মাতা সাআতু মতলব কিয়ামত কেতিয়া হ'ব আমালোকৰ দয়াল নবী মায়াৰ নবী ৰাহমাতাল লিল আলামিনে সাহাবাক কয় ও সাহাবা তুমি শুনা তুমি যে মোক কিয়ামত কেতিয়া হ'ব তুমি প্ৰশ্ন কৰিছা তুমি কিয়ামতৰ কাৰণে কি যোগাৰ কৰিছা মা আদাত্তা লাহা তুমি কিয়ামতৰ কাৰণে কি যোগাৰ কৰিছা তেতিয়া সেই সাহাবাজনে কয় ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ হুজুৰ মা আদাত্তু লাহা ইল্লা ইন্নী উহিব্বুল্লাহ ওয়া রাসূলাক সুবহানাল্লাহ মই কিয়ামতৰ কাৰণে একো যোগাৰ কৰা নাই মই নামাজ পঢ়িছোঁ তাৰ হিচাপ নিদিওঁ মই ৰোজা ৰাখিছোঁ তাৰ হিচাপ নিদিওঁ মই যিমানবোৰ ভাল কৰ্ম কৰিছোঁ মই তাৰ হিচাপ নিদিওঁ কিন্তু মই এটা কাম বেছিতকৈ বেছি কৰিছোঁ মই আল্লাহ আৰু আল্লাহ নবীৰ লগত বেছি মহব্বত কৰিছোঁ কক সুবহানাল্লাহ আমাৰ লোকৰ দয়াল নবী মায়াৰ নবী ৰাহমাতাল লিল আলামিন খুশি হয় শান্তি হয় মুস্কুৰাই কয় আনতা মা মান আহাবাবতা কক সুবহানাল্লাহ যাৰ লগত যোনে মহব্বত কৰিব তাৰ লগতে তেওঁ হাছৰ নাছৰ হ'ব কক সুবহানাল্লাহ
যিজনৰ লগত মহব্বত কৰিব দুনিয়াত থকা অৱস্থাত তেতিয়া এই বস্তুটো আন্তা মাআমান আহবাবতা এই বস্তুটো শুনি সাহাবাই কেৰাম খুশি হৈ গ'ল আমালোকেতো দয়াল নবীৰ লগত বহুত মহব্বত কৰোঁ তেনেহ'লে আমি কাল ৰোজ হাছৰৰ দিনা আমালোকে দয়াল নবীৰ লগতে জান্নাতত যাব পাৰিম আমালোকে দয়াল নবীৰ লগতে থাকিব পাৰিম আৰু আন সাহাবাই সকলে কয় মইতো আবু বকৰ সিদ্দিকৰ লগত মহব্বত কৰোঁ মইতো উমৰে ফাৰুকৰ লগত মহব্বত কৰোঁ মইতো আলী কৰিমুল্লাহ ওয়াজহুৰ লগত মহব্বত কৰোঁ মইতো উছমানে গনিৰ লগত মহব্বত কৰোঁ মই যে এই সাহাবাই বিলাকৰ লগত মহব্বত কৰোঁ তেনেহ'লে মই এই সাহাবাই কেৰাম সকলৰ লগতে মই হাছৰ নাছৰৰ দিনা থাকিব পাৰিম আমালোকেতো আউলিয়া কেৰামক মহব্বত কৰোঁ আমালোকৰ একিন থাকিব লাগিব আমালোকৰ নিয়াত থাকিব লাগিব আমালোকৰ ইমান ঠিক কৰিব লাগিব যদি মই পীৰ আউলিয়া সকলৰ লগত মহব্বত কৰিছোঁ এতিয়াতো আমালোকে নবী পোৱা নাই কিন্তু মানিছোঁ এতিয়াতো আমালোকে সাহাবাই কেৰাম পোৱা নাই কিন্তু আমালোকে মানিব লাগিব কিন্তু আমালোকে এইটো জামানত যদি আমালোকে যদি বস্তু পাইছোঁ এটা বস্তু পাইছোঁ আউলিয়া কেৰামৰ সুহবত কক সুবহানাল্লাহ আমালোকৰ নিয়াত মনত একিন থাকিব লাগিব যে তেওঁলোকে যে সাহাবাই কেৰামৰ লগত মহব্বত কৰিছিল তো তেওঁলোকৰ হাছন নাছৰ সাহাবাই কেৰামৰ লগত হ'ব তেওঁলোকে যে নবীৰ লগত মহব্বত কৰিছিল তেওঁলোকৰ হাছন নাছৰ নবীৰ লগত হ'ব আমালোকৰ মহব্বত থাকিব লাগিব আমালোকৰ একিন থাকিব লাগিব আমালোকে যে পীৰ আউলিয়া সকলৰ লগত মহব্বত কৰিছোঁ আমালোকে যে গাউছুল আজমৰ লগত মহব্বত কৰিছোঁ আমালোকে যে খাজা গৰিবে নৱাজৰ লগত মহব্বত কৰিছোঁ আমালোকে যে সৈয়দ বাবাৰ লগত মহব্বত কৰিছোঁ আমালোকে যে গনি বাবাৰ লগত মহব্বত কৰিছোঁ আমালোকে যে বগা বাবাৰ লগত মহব্বত কৰিছোঁ আমালোকৰ একিন থাকিব লাগিব আমালোকৰ ৰোজ হাছৰৰ দিনা আমালোকে এওঁলোকৰ লগতে হাছৰ নাছৰ হ'ব কক সুবহানাল্লাহ नारे तकबीर नारे रिसालत बाबा अब्दुल गनी औलिया के बाबा रमजान अली साहब किबला के बाबा रब्बानुल इस्लाम साहब किबला के नारे तकबीर नारे रिसालत ও আমার ভাই বন্ধুসকল এনেকুৱা ভাবে যদি আমালোকে মহব্বত কৰোঁ তেনেহ'লে আমালোকৰ কাম হ'ব আমালোকে যে আউলিয়া কেৰামক দুনিয়াত মহব্বত কৰিছোঁ আমালোকৰ আখিৰাতত মহব্বত হ'বনে নাই আমালোকৰ আখিৰাতত আমালোকৰ এই দুনিয়াত মহব্বত কৰা পীৰ আউলিয়াসকলক মানা আমালোকৰ আখিৰাতত কাম দিবনে নাই আমালোকে যদি কোরআন মজিদক খুদি চাওঁ কোরআন মজিদ আমালোকে যদি আল্লাহ তাবাৰক ও তাআলাক খুদি চাওঁ মতলব আল্লাহ তাবাৰক ও তাআলাই সকলো বস্তু কোরআনত লিখি দিছে যে কাল কিয়ামতৰ দিনা ৰোজ হাছৰৰ দিনা আমালোকক কোনে কাম দিব তেতিয়া কোরআন মজিদৰ ভিতৰত আমালোকে পাওঁ ওয়ালিল মুত্তাকিন কক সুবহানাল্লাহ তোমালোকক মুত্তাকিন সকলে কাম দিব তোমালোকক মুত্তাকিন সকলে কাল ৰোজ হাছৰৰ দিনা তোমালোকক মুত্তাকিন সকলৰ পৰা তোমালোকে সহায় পাবা তেতিয়া আমালোকে কোরআনত বিচাৰি চাওঁ যে মুত্তাকিন কোন মুত্তাকিন কাক কোৱা হয় মুত্তাকিন কোনজন ব্যক্তি মুত্তাকিন তুমি নে আপুনি তুমি সেইজন নে এইজন সৰুজন নে ডাঙৰজন বুঢ়াজন নে ডেকাজন মুত্তাকিন কোন তেতিয়া আমালোকে যদি কোরআন মজিদ খুলি চাওঁ আমালোকে কোরআন মজিদৰ ভিতৰত পাওঁ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন আউলিয়াউহু ওয়ালিল মুত্তাকিন সুবহানাল্লাহ সুবহানাল্লাহ মুত্তাকিন কোন বুলি প্ৰশ্ন আহিলে কোরআনতে উত্তৰ দিছে ইন আউলিয়াউহু ওয়ালিল মুত্তাকুন কক সুবহানাল্লাহ নিশ্চয় আউলিয়া কেৰাম সকল হৈছে তোমালোকৰ মাজত মুত্তাকিন কক সুবহানাল্লাহ তো এই মুত্তাকিন সকলেও আমালোকৰ ৰোজে হাছৰৰ দিনা আমালোকক কাম দিব নিশ্চয় ভাই বন্ধুসকল আমালোকে মদিনাৱালা নবীৰ লগত বেছি মহব্বত কৰিব মদিনাৱালা নবী যদিও মদিনাত আছে আমালোকৰ অন্তৰত থাকিব লাগিব আমালোকৰ মনটো আমালোকৰ মদিনাত পঠাই দিব লাগিব কক সুবহানাল্লাহ আমাৰ দয়াল নবী সেই দেশে ঘুমায় আমার মাহিয়ার নবী সেই দেশে ঘুমায় প্রেম যদি করবি রে মন প্রেম যদি করবি রে মন সবসে রে সলমদিনায় প্রেম রাসূল যেই দেশে ঘুমায় আমার দয়াল নবী যেই দেশে ঘুমায় আমার জিন্দা নবী যেই দেশে ঘুমায়
আমার নূর নবী যেই দেশে ঘুমায় এটা জবান বন্ধ না রাখিব সকলে জোরে জোরে কক সুবহানাল্লাহ সুবহানাল্লাহ। ও আমার ভাই বন্ধু বাবা সকল ও আমার ইসলাম ধরে ভাই বন্ধু সকল আমালোকে বেশি বেশি আমালোকৰ নবীৰ প্ৰতি মহব্বত ৰাখিব লাগিব আমালোকে বেশি বেশি মা বাবার খিদমত কৰিব লাগিব আমালোকে আউলিয়াৰ সোহবতত চলিব লাগিব আমালোকে আল্লাহৰ ইবাদত কৰিব লাগিব কক সুবহানাল্লাহ আমালোকে যদি এনেকৈ ইছলামৰ নিয়ম নীতি মানি যদি আমালোকে চলিব পাৰো তেনেহলে আমালোকৰ ইহকালেও মংগল হ'ব আমালোকৰ হিপুৰিটো মংগল হ'ব কক সুবহানাল্লাহ যাই নহওক আমাৰ ভাই বন্ধুসকল ওলমাই কেৰাম বহুত আছে মই আধা ঘণ্টা কৈ দিলোঁ আপোনালোকৰ আগত মূল্যৱান সময় মই ক্ষতি কৰিলোঁ যাই নহওক ইয়াৰ ভিতৰত যদি কিবা ভুল বেয়া দবি হৈছে নিজৰ সৰু ল'ৰা বুলি নিজৰ ভাইটি বুলি সমবয়সীয় ব্যক্তি বুলি যাতে আপোনালোকে মাফ কৰি দিয়ে আৰু আল্লাহ তাবাৰকা তাআলাই যাতে মোক মাফ কৰি দিয়ে এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ওমা আলাইনা ইল্লাল বালাগ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আল্লাহ